দেহৰ শেষ পৰিণতি যিদিনা দেখিবলৈ পাম, সেইদিনা আত্মাৰ প্ৰতি মোহ বেছি জাগিব, কিন্তু সময় নাথাকিব। তুমি পাহৰি গ'লেও মই স্মৃতি হৈ তোমাক আমনি কৰিম। তুমি পানী পি পি ভাগৰি যাবা, মই সিটকি হৈ আমনি কৰিম। মোৰ হৈও কিবা বেলেগৰ যেন লগা হৈছা, তুমি কিবা ভাৰতৰ কাশ্মীৰখন যেন হৈ পৰিছা। মই নহয়, সময়ে বুজাব তোমাক আচলতে মোৰ মূল্য কিমান। তোমাক পাহৰি যাবলৈ মোৰ সাহস নাই, তোমাক ধৰি ৰখাৰো মোৰ অধিকাৰ নাই। মাথো ভাল পাওঁ মই তোমাক, কাৰণ ভাল পাবলৈ কাৰো অনুমতিৰ প্ৰয়োজন নাই। জীৱনৰ বাবে প্ৰাণ জৰুৰী, লাভৰ বাবে আশা জৰুৰী। তোমাৰ জীৱনত যিমানেই দুখ নাথাকক, তোমাৰ মুখত হাঁহি থকাটো জৰুৰী। মনৰ বজাৰত ধনৰ মূল্য জোখা নহয়, প্ৰেম হৈ গ'লে ৰূপৰ মূল্য জোখা নহয়। মাথো এজনকে সঁপি দিয়া জীৱনৰ সমস্ত, কিয়নো পচন্দ হোৱা কোনো বস্তুৰ মূল্য জোখা নহয়। মই জানো এই সকলো সপোন আশা মাথো এক ভ্ৰম, কিন্তু কি কৰিম, জীয়া থকাৰ বাবেও কেতিয়াবা মিছা হ'লেও সপোন আৰু আশা লাগেই। কিয় ইমান আমি বাস্তৱবাদী হৈ গ'লো, পুতলাৰ দৰে থান বান হৈ পৰি ৰোৱা জীৱনটোৰলৈ সংক্ষেপেই নাই, কিন্তু প্ৰাণহীন টেডি বিয়াৰটোৰ লগতে ব্যস্ততাৰ সীমা নাই। সুখৰ নাম জীৱন নহয়, কষ্টক জয় কৰি জীয়াই থকাৰ নামেই জীৱন। যোন তুমি শুনিবানে মোৰ মনৰ কথা, সত্য কৈছোঁ, ময়ো হৈছোঁ তোমাৰ নিচিনা অকলশৰীয়া। পৃথিৱীত ভাল পোৱাৰ অধিকাৰ সকলোৰে আছে।